মোৰ অৱস্থা এনেকুৱা কিয় গাইছ মোক কোনোবাই চিনি পাইছে না মই কোন আজি যে 1K সাবস্ক্রাইব হল এটো মই নাজানো মই কেক কেনেকে কাটে ফার্স্টে আজি আমাৰ মতিদাৰ বিয়া সব কিমান পুরা কান মোৰ হাতত ফুটিছে সব কেনেকুৱা হৈ গৈছে বাউট লাগিছে তো গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আজি মানে কি কম ইমান ভাল লাগি আছে কি কম মানে আজি মোৰ চ্যানেলত 1K সাবস্ক্রাইব কমপ্লিট হৈ গল তো সকলোকে আগতে থ্যাংক ইউ জানাও থ্যাংক ইউ একদম দিলৰ পৰা থ্যাংক ইউ সকলোকে পিছে কেনেকুৱা লাগি আছে 1K হল ভাল লাগি আছে আৰু তো হে গাইস তো গাইস মানে অলপ ওলাই আহিলো ওলাই আহি কিবা কিবি লৈ আহো নাকি কোৱা নাছিলো যে মই মানে 1K সাবস্ক্রাইবাৰ পাম বুলি কেতিয়াও আশা কৰা নাছিলো কিন্তু আপোনালোকৰ মৰমত পাই গলো তো এনেকৈ মৰম দি যাব সদায় মৰম দি যাব আৰু আগবাঢ়ি যাম বুলি আশা ৰাখিলো এতিয়াৰ পৰা তো সকলোৱে সাপোৰ্ট কৰিব অলপ তাতে থাকিব কেতিয়াও ভবা নাছিলো সকলো আপোনালোকৰ কাৰণে হৈছে আপোনালোকে সাপোৰ্ট কৰিছে মোক সেইকাৰণে মই পাইছোঁ নহ'লে তো এনেই আৰু তো যিমানখিনি সাপোৰ্ট কৰিছে আৰু সাপোৰ্ট কৰি যাব তো গাইছ মোৰ চেলিব্ৰেশ্যন সিহঁতক কৰিব দিছোঁ মই বহি আছোঁ সিহঁতে মানে ফুটাই আছে বম হাই গাইস আজি আমাৰ মতিদাৰ ই হৈছে এই সাবস্ক্রাইব 1K সাবস্ক্রাইব সম্পূৰ্ণ হৈছে আজি সেই কাৰণে মতিদাই ফটকা কিনি দিছে আমাৰ সব আজি আমাৰ মতিদাৰ বিয়া সব কিমান আজি 1K কাৰণে মানে ফুটাই আছে ভাল লাগি আছে মনটো ভাল লাগি আছে তাৰ বিয়া মতি নিজেই মতি বিয়া না ফগটা ফুটাই আছে ইয়াল্লা তো গাইছ এতিয়া আকৌ ঘৰত আহিলো ঘৰত আহি মানে ৰাস্তাত আহি মানে 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 ইয়াৰ পৰা পাই আছো কেনেকুৱা লাগি আছে এতিয়া পটকা আজি কেনেকুৱা লাগি আছে পটকা ক'ব দিয়ক আজি কেনেকুৱা লাগি আছে ভাল লাগিছে, মোৰ যে ভাল। 1K সাবস্ক্রাইবাৰ ভাল লাগিছে আমাৰ পাইলট আহিছে এতিয়া পাইলট সেই পাইলট মোৰ লাজ লাগি আছে আই 1K সাবস্ক্রাইবাৰ যেতিয়া লাজ লাগিলে 1K সাবস্ক্রাইব হৈছে আৰু সাবস্ক্রাইব কৰি দিব 1 মিলিয়ন বনাই দিব আৰু বেছি বেছিকে লাইক কৰি দিব তো গাইছ আজি মানে এনেকুৱা সিচুৱেশ্যনত আছো মানে কি কম মনটো ভাল হৈ গৈছে কিন্তু আকৌ বেয়া লাগি আছে কাৰণ আজি কি কম মানে এইটো তাতে টাউনত আহিছোঁ ভাবিছোঁ কেক ল'ম কিন্তু দোকানত যাওঁ কেক বনোৱা নাই আৰু কেক নাই আৰু ঘূৰি আছোঁ দেৰি হ'ব মানে আজি নহয় কালি হ'ব আজি নহ'ব আজি লাগে আমাৰ তো গাইছ এতিয়া মানে লাভলিত আহিছোঁ এতিয়া যদি পাওঁ তেনেহ'লেতো ভালেই হ'ব নাপালেতো কপালে বেয়া মই চাওঁ তো গাইছ ফাইনেলি পাই গ'লোঁ আহি এতিয়া লৈ আছোঁ মানে নাম লিখ দিব এতিয়া কেনেকুৱা আছে পাই ভাল লাগে মজা লাগিছে একদম ফাইনেলি পাই গ'লোঁ ইয়াত পেকিং কৰি আছে পেকিং কৰি দি আছে দাদা পেকিং কৰি আছে হ'ব অলপ দেখাই আছোঁ ফাইনেলি লৈ ল'লোঁ কেক মানে বহুত হেৰি কৰাৰ পিছত মানে কেক লৈ ল'লোঁ মানে কেতিয়া মই ভবাই নাছিলোঁ যে কেক কাটিম বুলি তথাপিও মানে মানুহে কিবা কিবি কৈ আছে সেইকাৰণে ভাবিলোঁ যা লৈ লওঁ কি হ'বনো সেইকাৰণে লৈ ল'লোঁ এতিয়া ঘৰত যাই মানে কাটিং কৰিব লাগে চাই থাকক ভিডিঅ'টো এতিয়া আৰু মজা হ'ব মই কেতিয়া ভবা নাছিলোঁ যে আপোনালোকে মোক কিমান মৰম দিব সঁচাই গাইছ মই কিমান মৰম একদম আজি আপোনালোকৰ কাৰণে কেকটো আনিব পাৰিছোঁ এইটো কাটিব পাৰিম নহ'লে মই নোৱাৰিলোঁ হয় থেংক ইউ গাইজ থেংক ইউ এনেকৈ মৰম দি যাব তেতিয়া এটা মানে কথা মানে এতিয়া বহুত মানুহে ভাবিব যে 1000 সাবস্ক্রাইব হৈছে কিমান হেৰি লগাই দিছে একদম গাইজ কি ক'ম মানে 1000 সাবস্ক্রাইব কৰোঁতে ইমান কষ্ট লাগিছে মই 2021 চেনেল ক্ৰিয়েট কৰিছিলোঁ এতিয়া বৰ্তমান কেক চলি আছে তেনেহ'লে ভাবক কিমান কষ্ট কৰিছোঁ
এটা ইউটিউব চেনেল বনাওঁতে বহুত মানে কষ্ট লাগে গাইজ, এনে নহয়, বহুত কষ্ট কৰিব লাগে। কষ্ট নহ'লে একো নহয়, এইটো সকলোৱে জানে, কিন্তু কষ্ট কৰিব লাগে সকলোতে। এতিয়া এইটো কৈ আছোঁ কিয়, কোনোবা মানুহে চাই ক'ব এই কি লেভেল 1K ছাবস্ক্ৰাইব হৈছে, কি লেভেল মাৰি আছে। লেভেল নহয় এইটো গাইজ, ইমান বছৰ কষ্ট কৰি আজি যে ফল পাইছোঁ, সেইটোৰ মানে এটা আনন্দ হয়। সেইটোৱে কথা, কোনোবাই বেয়া নাপাব আকৌ। গাইজ পান খাইছোঁ, কথাটো সুযোগ কৈ আছোঁ। লাগি আছে চাওক, ইফালে এইবিলাক ইয়াত মানে এইবিলাক ৰেডি কৰি আছে। আৰু গাইছ ইয়াত আছে মানে আমাৰ কেকটো বৰ্তমান মানে সকলো ৰেডি হৈছে। এতিয়া মানে কেকটো কাটিব বাকী আছে। এতিয়া কেকটো কাটিম, ইয়াত মানুহ আছে, কেকটো কাটিম। মানে কেকটো কিহৰ কাৰণে কাটি আছে? আজি মানে মোৰ চেনেলত 1K ছাবস্ক্ৰাইব কমপ্লিট হৈছে, সেই উপলক্ষে মানে আজি কেকটো কাটি আছোঁ। তো বোলে ছাপোৰ্ট কৰিছে, মৰম দিছে, আৰু এনেকৈ মৰম দি যাব, আৰু আগত লৈ যাব, আগবঢ়াই লৈ যাব। চাই থাকক, কেকটো কাটি আছে। তো ইয়াতে এটা মিষ্টেক হৈ গৈছে, বহুত ডাঙৰ মিষ্টেক হৈছে। মিষ্টেকটো মানে ফাৰ্ষ্ট টাইমতে কৰিছোঁ, হেৰি কৰিছোঁ, সেইকাৰণে পৰা নাই। মিষ্টেকটো চাওক। মতি নিজে নিজে খাই আছে। অভার খেলে দাও, মতি অভার খেলে দাও। নাই ও বল বকরে ই দুলে দুলে লাগে রে। এ নাম তো বড় দাও। গালা দাও। খেলে দাও মতি তোমার। বড় স্টার্ট। এ বলে না। এই খবর নাই। বুঝি না বলো বাবা। মোতরা বাবা। আমার ভাতি কেমন? আহা দেখেন পরে দিয়ে লাগে। হ্যাঁ বাবা ঘরে না ঘুরে না। परेशान है मेरे जाने से, टूटा है तो जुड़ा है क्यों, मेरी तरफ तू मुड़ा है क्यों, हक नहीं तू ये कहे कि यार अब हम ना रहे, एक तेरी यारी का ही सातों जन्म हकदार हूँ, तेरा यार हूँ मैं। মোৰ অৱস্থা চাওক কি হৈছে গাইজ। এতিয়া মানে এটা মিষ্টেক হৈছে, আপোনালোকে চাইছেনে নাই কৈ দি আছোঁ মই। মানে কেক কাটাৰ আগতে মানে মমটো নোহাব লাগে, কিন্তু নোহোৱা নাই, মানে মনতে নাই। ইমান মনতে সেইকাৰণে মোৰ অৱস্থা এনেকুৱা কিয় চাওক কি কৰি দিছে। কোন এইটো? কোন এইটো? গাইজ মোক কোনোবাই চিনি পাইছেনে? মই কোন? আজি যে 1K ছাবস্ক্ৰাইব হ'লে সেইটো মই। তো গাইজ অৱস্থা মানে গাইজ নাজানো মই কেক কেনেকৈ কাটে। ফাৰ্ষ্ট টাইমটো মানে বহুত ভুল হৈছে, গম পাইছোঁ মই, পিছতহে গম পালোঁ মমটো মানে নোমোৱা নাই। কি হ'ব, হৈ যাব। এখন ধুই লওক নে কি?
হাতে উলো পড়ছে রে জিন্সি ধরছে না এমন এখানে কানের মধ্যে রে কোন কোন আছে কান আমার তো কান মতে হাতত ফুটি গৈছে হাত কেনেকুৱা হ'ল ৰঙা হৈ গৈছে কালাৰিং হৈছে পুৰা কাণৰ আগত মানে ফুলি গৈছে কাণ টপ জানা কি আছে দুইটা ফুট আছে হাতৰ মধ্যে সাহস আছে তোমাৰ না চাওক গছ আমাৰ মোৰ হাতত ফুটিছে চাওক কেনেকুৱা হৈ গৈছে একো নহয় মানে মানে ফূৰ্তি কৰিছো না একো নহ'ব ইয়াৰ পৰা ভিডিঅ' আৰম্ভ কৰিছিলে ইয়াৰ পৰা ভিডিঅ' শেষ কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবাৰ কুৱেশ্যন থাকিলে কমেণ্টত কৈ দিব পাৰে মই উত্তৰ দি দিম এতিয়া মানে টাইম আহি গৈছে তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান মৰম দিছে আৰু এনেকৈ মৰম দি যাব তো বাই বাই